अब हम खा चुके हैं, खाना वाना हो गया है सब कुछ। तो शकील, तो चलो राइड पे, उसके बाद ऑफिस भी निकलना है। अपना भाई आया हुआ है तो खबर सबर खबर बढ़िया। 30 रुपिसत बोटिंग কৰিম। দুজনে মিলি হ'ল 60 টকা আৰু এই 60 টকাত আমি বহুত বঢ়িয়াকৈ বটৰ এক্সপেৰিয়েঞ্চ ল'বলৈ লৈছোঁ। এয়া মই মাৰি আছোঁ পেডেল, বঢ়িয়া লাগিছে ভিউ, চাৰিওফালে একদম মজা। ইও মজা কৰি আছে, ময়ো কৰি আছোঁ মজা। অভাৰঅল এক্সপিৰিয়েঞ্চ বেষ্ট। बोटिंग करने का एक्सपीरियंस हो गया। मोबाइल तो पड़ जाबे भय लागे। तो नकरबी भिडिओ কৰিব ভাল লাগে। अरे एक्सीडेंट आगे তো বটৰ পৰা আহি পালো ডাইৰেক্ট স্কুটিত আৰু আমি গৈ আছো ক'ত নাজানো, কিন্তু ওলাই আহিলো আজি এটা শৰ্ট আনপ্লেন ট্ৰিপ মাৰিম বুলি ভাবিছো। তো গৈ আছো, কিমান দূৰলৈ যাব পাৰো গৈ থাকিম, কিন্তু বেছি দূৰ যাব নোৱাৰিম কাৰণ উভতি যাব লাগিব মোক অফিচলৈ। আৰু এয়া আমাৰ অসম, এয়া আমাৰ অসমৰ ধুনীয়া পাহাৰ আৰু ধুনীয়া এই ভিডিঅ'টো চাই থকা মানুহটো। আইসক্রিম খাবলৈ আহিলো। लीची का दाम कितना है? 80 रुपया एक मुट्ठा। ये केला, ये तो जहाजी है ना? कितना है? 120 की दर्जन पूरा 120। এটা বাজিলে আৰু মোৰ 3টাত অফিচ আছে। আজি আমাৰ আনপ্লেন এটা ট্ৰিপ হৈ গ'ল, এনে অলপ ওলাই আহিলোঁ বাহিৰত। তো চেক দ্য ভিউ। কিমান ওপৰত আহি পালোঁ চাইছা? ইমান তলৰ পৰা আমি ওপৰত উঠিছোঁ। প্ৰায় 10-15 মিনিটমান ৰখি কিনে ইয়াত এতিয়া যাব ওলালোঁ, কাৰণ অফিচৰ টাইম হৈছে, যাব লাগিব অফিচত। সেই আৰু